নমস্কাৰ বন্ধু বান্ধৱীসকল, ভিডিঅ'টো শেষলৈ চাব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰিব। নিজেই নিজৰ প্ৰশংসা কৰাটো ব্যৰ্থ, কাৰণ সুগন্ধিয়ে বুজাই দিয়ে ফুল ক'ত ফুলিছে। কাৰোবাক সহায় কৰিবলৈ টকাৰ প্ৰয়োজন নহয়, এটা ভাল মনৰহে প্ৰয়োজন হয়। আমাৰ জীৱনটো এটা জ্বলি থকা লাইটৰ দৰে, কেতিয়া ফিউজ যায় কোনেও ক'ব নোৱাৰে। এক বৃদ্ধ দম্পতীক সোধা হ'ল, আজিকালি সম্পৰ্কবোৰ ইমান সোনকালে কিয় ভাঙি যায়? আপোনালোকে 50 বছৰ কিদৰে একেলগে পাৰ কৰিলে? তেওঁলোকে খুব সুন্দৰকৈ উত্তৰ দিলে, আমি সেইটো সময়ৰ হয় যেতিয়া বস্তু ভাঙিলে পুনৰ মেৰামতি কৰি ব্যৱহাৰ কৰা হৈছিল। আজিৰ দৰে ভঙাৰ লগে লগে পেলাই দি পুনৰ নতুনকৈ কিনি অনা হোৱা নাছিল। বিনয়ী হোৱা মানে সৰু হৈ যোৱা নহয়, আৰু বেছি ডাঙৰহে হোৱা। জীৱনত কাৰোবাক পোৱাটো ডাঙৰ কথা নহয়, আপুনি যাক পাইছে জীৱনৰ শেষ মুহূৰ্ত পৰ্যন্ত তেওঁক কাষত পোৱাটোহে ডাঙৰ কথা। জীৱনত বহুতো ভুল এইকাৰণেই হয়, যিবোৰ সিদ্ধান্ত আমি বিচাৰ বিবেচনাৰে ল'ব লাগে, সেইবোৰত আমি ভাবুক হৈ পৰোঁ, আৰু যিবোৰত ভাবুকতাৰ প্ৰয়োজন হয়, সেইবোৰ আমি বিচাৰ বিবেচনাৰে কৰোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক সকলোকে বহুত বহুত ধন্যবাদ। আজিলৈ ইমানে।